পাণ্ডু মহাবিদ্যালয়ৰ অসমীয়া বিভাগ প্ৰমুখে উপস্থিত অধ্যাপক অধ্যাপিকাবৃন্দ, অৱসৰপ্ৰাপ্ত অধ্যাপক শৰ্মা মহোদয়, উপস্থিত ছাত্ৰ ছাত্ৰী, বিশেষকৈ অসমীয়া বিভাগৰ ছাত্ৰ ছাত্ৰীবৃন্দ, ৰয় মহোদয়ে মোৰ পৰিচয় দিছে। মই বাণিজ্যৰ স্নাতকোত্তৰ, চাকৰি কৰিছিলোঁ জিলা পৰিবহণ বিষয়া, আইনৰো স্নাতক। কিন্তু এয়া নিয়তিৰ পৰিহাস নে বিড়ম্বনা নাজানো, মই ভাৰতীয় সাহিত্যৰ ৰূপৰেখা এই বিষয়ত ভাষণ দিবলৈ ধৃষ্টতা কৰিছোঁ। যেতিয়া প্ৰথমতে ৰয় মহোদয়ৰ লগত এই বিষয়ত আলোচনা কৰিছিলোঁ, একেবাৰে সঁচা কথা ক'বলৈ গ'লে বিষয়টোৰ ওপৰত এদিন ক'ৰবাত কোৱাৰ মনত এটা আশা মই পোষণ কৰি আছিলোঁ। তাৰ কাৰণটো মই ক'ম, কিন্তু মই ধৃষ্টতা কৰাৰ কাৰণ কি ইতিমধ্যে মোক কোৱা হৈছে। মই যিজনৰ শিক্ষাৰে শিক্ষিত, অনুপ্ৰাণিত, মাটিৰ পৃথিৱীৰ দিব্য জীৱনৰ স্বপ্নদ্ৰষ্টা মহাযোগী মহাঋষি শ্ৰী অৰবিন্দ। কিয় মই অনুপ্ৰাণিত হৈছোঁ তাৰ আগত মই আপোনালোকক দুটা প্ৰশ্ন সুধিব বিচাৰিছোঁ। আপোনালোকৰ বাৰু কোনোবাই জানে নেকি ইণ্ডিয়ান ইনষ্টিটিউট অফ চাৰ্টাৰ্ড একাউণ্টেণ্টছ, আমাৰ যিসকলক আমি চাৰ্টাৰ্ড একাউণ্টেণ্টছ বুলি কওঁ, এই ইণ্ডিয়ান ইনষ্টিটিউট অফ চাৰ্টাৰ্ড একাউণ্টেণ্টছ তেওঁলোকৰ এটা এমব্লেম আছে, প্ৰতীক আছে। হু ডিজাইন ডেট এমব্লেম? আপোনালোকৰ কাৰোবাৰ ধাৰণা আছে নেকি বাৰু? দ্বিতীয়তে আৰু এটা প্ৰশ্ন সুধিছোঁ, ৰয় মহোদয়ে জানিব পাৰে, মোৰ লগত বহুদিন আমি একেলগে আলোচনা কৰিছোঁ। পৃথিৱীৰ ভিতৰত আটাইতকৈ সৰ্বদীৰ্ঘ মহাকাব্যখন কোনে লিখিছে? দি লংগেষ্ট এপিক, লংগেষ্ট ভাৰ্চ ইন ইংলিছ লিটাৰেচাৰ। মই ইংগিত দিছোঁ, যদি আমি সাধাৰণভাৱে কওঁ পৃথিৱীৰ ভিতৰত সৰ্বদীৰ্ঘ মহাকাব্য, তেনেহ'লে সেইখন মহাভাৰত হ'ব। কিন্তু মহাভাৰত সংস্কৃত ভাষা। মই সুধিছোঁ ইংৰাজী ভাষাত, ইংৰাজী ভাষাত সৰ্বদীৰ্ঘ মহাকাব্যখন, মহাকাব্যখনৰ নাম কি আৰু কোনে লিখিছিল? সৰ্বদীৰ্ঘ মহাকাব্য এজনেই মানুহ। ইণ্ডিয়ান ইনষ্টিটিউট অফ চাৰ্টাৰ্ড একাউণ্টেণ্টছৰ এমব্লেমটো যিজনে ডিজাইন কৰিছিল আৰু পৃথিৱীৰ ইংৰাজী ভাষাৰ যিখন সৰ্বদীৰ্ঘ মহাকাব্য, দুয়োজনৰ ৰচয়িতা জনক এজনেই মানুহ, and he was none other than শ্ৰী অৰবিন্দ। আৰু মই সেইকাৰণে সাহস কৰিছোঁ, যদি শ্ৰী অৰবিন্দই এটা বাণিজ্যিক প্ৰতিষ্ঠানৰ প্ৰতীক ৰচনা কৰিব পাৰে আৰু লগতে পৃথিৱীৰ সৰ্বদীৰ্ঘ মহাকাব্যখনৰো জনক তেওঁ, আৰু মহাকাব্যখনৰ নাম আছিল সাবিত্ৰী, এজন ভাৰতীয় মানুহ, ইংৰাজী ভাষাৰ সৰ্বদীৰ্ঘ মহাকাব্য। আৰু হয়তো মই সেইবাবে ধৃষ্টতা প্ৰদৰ্শন কৰিছোঁ। দ্বিতীয়তে মই কিয় ভাৰতীয় সাহিত্যৰ প্ৰতি প্ৰলুব্ধ হ'লোঁ? দৰাচলতে আজি মই 2013 চনৰ পৰা শ্ৰী অৰবিন্দৰ 5-6খন কিতাপ অনুবাদ কৰাৰ কামত নিজকে ব্যস্ত ৰাখিছিলোঁ। তাৰে এখন কিতাপ এইখন, ভাৰতীয় সংস্কৃতিৰ ভিত্তি, যিখন মূল গ্ৰন্থ আছিল দি ফাউণ্ডেশ্যন অফ ইণ্ডিয়ান কালচাৰ, শ্ৰী অৰবিন্দৰ। ভাৰতীয় সংস্কৃতি বিষয়ক এইখনেই মেগনাম অপাছ। মই কেৱল ভক্তিৰ উচ্ছ্বাসত কোৱা নাই, ভাৰতীয় সংস্কৃতি বিষয়ক দিছ ইজ দি অনলি কম্প্ৰিহেনচিভ বুক, দিছ ইজ দি অনলি কম্প্ৰিহেনচিভ বুক। আৰু এই কিতাপখনত ভাৰতীয় সাহিত্য 5টা অধ্যায় আছে। আৰু মোৰ জ্ঞানত ভাৰতীয় সাহিত্য সম্বন্ধে যৌগিক দৃষ্টিৰে 5টা অধ্যায়, 75 পৰা 80 পৃষ্ঠা। সম্ভৱতঃ আপোনালোক সাহিত্যৰ ছাত্ৰ ছাত্ৰী, সাহিত্যৰ অধ্যাপক অধ্যাপিকা, আপোনালোকে মোতকৈ বেছি জানিব নিশ্চয়, কিন্তু মই যিখিনি মোৰ সীমিত জ্ঞানৰ ফালৰ পৰা মই কৈছোঁ যে সম্ভৱতঃ ভাৰতীয় সাহিত্য এই 5টা অধ্যায়ে মৌলিক অধ্যায়। আৰু কিন্তু প্ৰশ্ন হ'ল, সংস্কৃতিৰ কিতাপত সাহিত্য কিয় আহিল? গতিকে আমি সংস্কৃতি সাহিত্যৰ বিষয়ে জনাৰ আগত
ভাৰতীয় সাহিত্যৰ ৰূপৰেখাৰ বিষয়ে জনাৰ আগত ভাৰতীয় সাহিত্য মানেনো কি বা অথবা সাহিত্য মানে কি, সংস্কৃতি আৰু সাহিত্যৰ মাজত যোগসূত্ৰ কি, সেইবাবে মই পোনতেই এটা আলোচনা কৰিব বিচাৰিছোঁ সংস্কৃতি মানে কি আৰু বিশেষকৈ জাতিৰ সংস্কৃতি মানে কি। সংস্কৃতিৰ নিশ্চয় উদাহৰণ, ব্যাখ্যা, সংজ্ঞা পৃথিৱীৰ বহু মানুহে বহু ধৰণে দিছে, কিন্তু মোক যিটো সংজ্ঞাই আটাইতকৈ অনুপ্ৰাণিত কৰিছে, মহাযোগী শ্ৰী অৰবিন্দই এইখন কিতাপতেই তেওঁ ভাৰতীয় সংস্কৃতিৰ এজন যুক্তিনিষ্ঠ সমালোচক, সেই শিতানটোৰ ২ নম্বৰ অধ্যায়টোত তেওঁ সংস্কৃতিৰ এটা সংজ্ঞা দিছে। সংজ্ঞা হিচাপে মাত্ৰ এটা বাক্যৰ এটা শাৰীৰ সংজ্ঞা সংস্কৃতি। আমাৰ বহু কিতাপত বহু বিভিন্ন ধৰণে আছে। শ্ৰী অৰবিন্দই কৈছে সংস্কৃতি মানে কি, এটা জাতিৰ সংস্কৃতি মানে আমি কি বুজিম, কৈছে জাতিৰ প্ৰাণ চেতনাৰ অভিব্যক্তি, দি এক্সপ্ৰেছন অফ লাইফ কনচিয়াছনেছ, জাতিৰ প্ৰাণ চেতনাৰ অভিব্যক্তি। দৰাচলতে সমগ্ৰ জগতখনেই চেতনাৰ অভিব্যক্তি। জগত আমি কৈছো ওৱান ইজ বিকামিং মেনি, জগত একৰ পৰা বহু হৈছে। জগত ভগৱানৰ সেল্ফ এক্সপ্ৰেছন, আত্ম অভিব্যক্তি। ভগৱানৰ আত্ম অভিব্যক্তি মানে অধ্যাত্মৰ ফালৰ পৰা জগতৰ মাত্ৰ ৩টা উপাদানৰ কথা কোৱা হয়। জগতত মাত্ৰ ৩টা উপাদান আছে। আমি ভাৰতীয় ভাষাত ভগৱানক বুজাবৰ কাৰণে যিটো শব্দ ব্যৱহাৰ কৰোঁ, সচ্চিদানন্দ। সচ্চিদানন্দ সৎ, চিত আৰু আনন্দ। চিত মানে হ'ল কনচিয়াছনেছ, সৎ মানে হ'ল এক্সিষ্টেঞ্চ, আৰু আনন্দ মানে আমি জানো ব্লিছ। ঠিক যেনেধৰণে জগত সেই চেতনাৰ অভিব্যক্তি, সেই অতি চেতনাৰ অভিব্যক্তি জগত, ঠিক সেই ধৰণে কৈছে সংস্কৃতি হ'ল এটা জাতিৰ প্ৰাণ চেতনাৰ অভিব্যক্তি। আৰু কৈছে ৩টা ধাৰাত সংস্কৃতি অভিব্যক্ত হয়। ৩টা ধাৰাত সংস্কৃতি অভিব্যক্ত হয়। প্ৰথমটো যিটো ভাৱধাৰা কৈছে জাতিৰ চিন্তা বা ভাৱধাৰা, আদৰ্শ, ঊৰ্ধ্বাভিমুখী সংকল্প আৰু আত্মাৰ আস্পৃহা, আত্মাৰ অভিপ্সা। জাতিৰ চিন্তা, আদৰ্শ, ঊৰ্ধ্বাভিমুখী সংকল্প। আৰু এই ক্ষেত্ৰত মই আজি যোৱা ৮ ছেপ্টেম্বৰ তাৰিখে ঠিক এই উদাহৰণ, এই সংজ্ঞাটোৰ লগত আমাৰ ডক্টৰ ভূপেন হাজৰিকাই, মই যোৱা ৮ ছেপ্টেম্বৰ তাৰিখে সোণাৰীত আছিলোঁ। ভূপেন হাজৰিকা বিষয়ক মোৰ ভাষণ আছিল সংগীত বিষয়ক, আৰু তাৰ ঠিক পিছতেই এখন কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল। তাত কুইজৰ শিক্ষকজনে প্ৰশ্ন সুধিছিল যে ভূপেন হাজৰিকাই সংস্কৃতিৰ মানে কি কৈ গৈছে। তেওঁ মাত্ৰ 2টা শাৰীৰে, মানে 2টা শব্দৰে বুজাই গৈছে, আৰু এই সংজ্ঞাটোৰ লগত যথেষ্ট মিল আছে। তেওঁ কৈছে সংস্কৃতি মানে জীৱন দৃষ্টি। আৰু শ্ৰী অৰবিন্দই কৈছে জাতিৰ প্ৰাণ চেতনাৰ অভিব্যক্তি, অৰ্থাৎ জাতিৰ এক্সপ্ৰেছন অফ লাইফ কনচিয়াছনেছ। মোৰ জীৱন সম্বন্ধে যিটো চেতনাৰ অভিব্যক্তি, সেয়াই হ'ল সংস্কৃতি। শ্ৰী অৰবিন্দই তাক মহিমামণ্ডিত কৰিছে, কৈছে 3টা ধাৰাত সংস্কৃতি অভিব্যক্ত হয়। আমি সংস্কৃতিৰ কথা কৈ থাকোঁ, সংগীতৰ স্থান ক'ত, কাব্যৰ স্থান ক'ত, দৰ্শনৰ স্থান ক'ত, সংস্কৃতিৰ মাজত তেওঁ একেবাৰে সংজ্ঞাবদ্ধ কৰিছে। তেওঁ কৈছে 3টা ধাৰা। প্ৰথম ধাৰা হ'ল জাতিৰ চিন্তা বা আদৰ্শ, ভাৱধাৰা, ঊৰ্ধ্বাভিমুখী সংকল্প, আত্মাৰ আস্পৃহা। তাৰপিছত কৈছে দ্বিতীয়টো ধাৰা কৈছে সৃজনী আত্মপ্ৰকাশ, গুণগ্ৰাহী ৰসবোধ, বুদ্ধি আৰু কল্পনা। অৰ্থাৎ কৈছে ক্ৰিয়েটিভ সেল্ফ এক্সপ্ৰেছন, এপ্ৰিচিয়েটিভ এস্থেচিছ, ইণ্টেলিজেন্স এণ্ড ইমাজিনেশ্যন। দ্বিতীয়টো ধাৰা কৈছে জাতিৰ এই যে প্ৰাণ চেতনা অভিব্যক্ত হয়, কাৰ মাধ্যমেৰে অভিব্যক্ত হয়, কৈছে সৃজনী আত্মপ্ৰকাশ, গুণগ্ৰাহী ৰসবোধ, আমাৰ সৌন্দৰ্যবোধ, ৰসবোধ আৰু বুদ্ধি তথা কল্পনা। আৰু তৃতীয়টো ধাৰা কৈছে জাতিৰ বাস্তৱ তথা বাহ্য ৰূপায়ণ। প্ৰথম ধাৰাটো কাৰ দ্বাৰা অভিব্যক্ত হয়?
কৈছে এই যে জাতিৰ চিন্তা, আদৰ্শ, ঊৰ্ধ্বাভিমুখী সংকল্প, আত্মা ৰাজস্পৃহা,